প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ প্ৰি টেষ্ট এক্সামিনেশ্যনৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিখন ইংলিছৰ কুৱেশ্যন পেপাৰ আছে সেই ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ আমি গ্ৰামাৰ ছেকশ্যনটো এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু ইয়াৰ আগতে যদি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে লাভ কৰা আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যদি তোমালোকৰ হাতত অন্য ডিষ্ট্ৰিক্টৰ তোমালোকৰ যদি কুৱেশ্যন পেপাৰ আছে প্ৰি টেষ্টৰ তেন্তে তোমালোকে মোৰ WhatsApp নাম্বাৰ 6002829591 তোমালোকে পঠিয়াই দিব পাৰিবা আৰু নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সতো মই দি দিম তোমালোকে গৈ চেক কৰি ল'ব পাৰিবা প্ৰথম ডিটাৰমিনাৰ বহাবলৈ আহিছিলে ৰিডিং ইজ ডেছ ইউজফুল হবি আৰু ডিটাৰমিনাৰৰ আগত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ সম্পূৰ্ণকৈ ধুনীয়াকৈ সুন্দৰকৈ তাত বুজাই থোৱা আছে আৰু যদি তোমালোকে মানে প্ৰত্যেকটো বিষয়ৰ ওপৰতে মই ভিডিঅ' বনাই থৈছোঁ আৰু যদি তোমালোকে সেই ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে চাই ল'ব পাৰিবা গতিকে এইটো কি হ'ব ৰিডিং ইজ ডেছ ইউজফুল হবি মানে পঢ়াটো হ'ল এটা ইউজফুল হবি বুলি কৈছে গতিকে ইউজফুলৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব যদি ইউৰ দৰে উচ্চাৰণ হয় ইউৰ দৰে যদি উচ্চাৰণ হয় তেতিয়া তাৰ আগত আমি এ ব্যৱহাৰ কৰিব লাগিব বুজি পাইছানে এনৰ ব্যৱহাৰটো কি যে আমি কনসনেণ্টৰ আগত এ ব্যৱহাৰ কৰিব লাগে আৰু ভাৱেলৰ আগত এন ব্যৱহাৰ কৰিব লাগে মানে এ আৰু এনৰ অৰ্থটো কি এটা এজন বা এখন এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি এ বা এন ব্যৱহাৰ কৰোঁ আৰু এটো আমি ক'ত ব্যৱহাৰ কৰিব লাগিব কনসনেণ্টৰ আগত এ ব্যৱহাৰ কৰিব লাগে আৰু ভাৱেলৰ আগত এন ব্যৱহাৰ কৰা হয় কিন্তু আমি চাব লাগিব যদি ভাৱেলৰ উচ্চাৰণ ইউৰ দৰে হয় তেতিয়া আকৌ আমি ভাৱেল হ'লো তাৰ আগত আমি এন ব্যৱহাৰ কৰিব নোৱাৰোঁ এ ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো ইউজফুল ইউৰ দৰে উচ্চাৰণ হৈছে গতিকে ইউৰ দৰে উচ্চাৰণ হ'লে ইয়াৰ আগত এটা বা এজন বা এখন বুজাবৰ কাৰণে আমি এ ব্যৱহাৰ কৰিব লাগিব গতিকে ৰিডিং ইজ এ ইউজফুল হবি তাৰপিছত আছে দে ওন দ্য মেথছ উইদাউট ডেছ ডিফিকাল্টি দে ওন দ্য মেথছ উইদাউট ডেছ ডিফিকাল্টি অৰ্থাৎ সিহঁতে মেথছখন জিকিছিল উইদাউট ডেছ ডিফিকাল্টি মানে ডিফিকাল্টি নোহোৱাকৈ মানে জটিলতা নোহোৱাকৈ সিহঁতে কিখন জিকিছিলে মেথছখন জিকিছিলে মানে খেল প্ৰতিযোগিতাখন জিকিছিলে গতিকে ইয়াতে আমি কি কৰিব লাগে এটা ডিটাৰমিনাৰ বহাব লাগে গতিকে ইয়াত আমি মাছ বহাব পাৰোঁ অৰ্থাৎ যথেষ্ট তেওঁলোকৰ অসুবিধা নোহোৱাকৈ তেওঁলোকে খেলখন জিকিছিলে গতিকে ইয়াত আমি মাছ লগাব পাৰোঁ আৰু মাছৰ ব্যৱহাৰটো কি আনকাউণ্টেবল নাউনৰ আগত যথেষ্ট বা বহুত পৰিমাণ বুজাবৰ কাৰণে আমি মাছ ব্যৱহাৰ কৰোঁ গতিকে ডিফিকাল্টিটো আমি হিচাপ কৰিব নোৱাৰোঁ গতিকে এইটো আমি জটিলতাটো আমি হিচাপ কৰিব নোৱাৰোঁ গণনা কৰিব নোৱাৰোঁ গতিকে এইটো আনকাউণ্টেবল গতিকে ইয়াৰ আগত আমি যথেষ্ট বুজাবৰ কাৰণে মাছ ব্যৱহাৰ কৰিব পাৰোঁ বা এইটোত আমি এনি ব্যৱহাৰ কৰিব পাৰিম ইয়াত দে ওন দ্য মেথছ উইদাউট এনি ডিফিকাল্টি এনি যদি তাৰ ডিটাৰমিনাৰ ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ অৰ্থ কি হ'ব কোনো ডিফিকাল্টি নোহোৱাকৈ মানে কোনো জটিলতা নোহোৱাকৈ সিহঁতে মেথছখন জিকিছিল গতিকে মাছ লগালে হ'ব কি বিশেষ অসুবিধা বা যথেষ্ট অসুবিধা নোহোৱাকৈ সিহঁতে মেথছখন জিকিছিল যিকোনো এটা ডিটাৰমিনাৰ লগাব পাৰিম ইয়াৰ পিছত আছে আই গেভ হিম ডেছ বুকছ আই হেড হ'ল আৰু আই গেভ হিম ডেছ বুকছ আই হেড মানে মোৰ যিমানখিনি কিতাপ আছিলে মই তেওঁক দি দিছিলোঁ আই গেভ হিম ডেছ বুকছ আই হেড মানে মোৰ যিমানখিনি কিতাপ আছিলে মই তেওঁক দি দিছিলোঁ আৰু থকা গোটেই পৰিমাণটোক বুজালে কাউণ্টেবল নাউনৰ আগত দা ফিউ ব্যৱহাৰ কৰা হয় আৰু আনকাউণ্টেবল নাউনৰ আগত দা লিটল ব্যৱহাৰ কৰা হয় অৰ্থাৎ এতিয়া কথা হ'ল ইয়াত দা লিটল আহিবনে দা ফিউ আহিব দা লিটল আহিব আৰু থকা গোটেই পৰিমাণটো বুজাইছে বুলি আমি কেনেধৰণে গম পাম যাৰ আগত ডিটাৰমিনাৰটো বহাব লাগে তাৰ পিছত যদি এটা চেণ্টেন্স থাকে আৰু চেণ্টেন্সটোৰ ছাবজেক্টৰ পিছতে হেভ হেজ বা হেড যদি থাকে তেতিয়া গম পাব যে থকা হেভ হেজ আৰু হেডৰ অৰ্থ কি থকা হেভ হেজটো প্ৰেজেণ্টৰ আৰু হেডটো হ'ব পাষ্ট ফৰ্মৰ গতিকে থকা অৰ্থ বুজালে কি হ'ব থকা গোটেই পৰিমাণটো বুজালে কি হ'ব কাউণ্টেবল নাউনৰ আগত দা ফিউ আৰু আনকাউণ্টেবল নাউনৰ আগত দা লিটল গতিকে বুকটো আমি কাউণ্ট কৰিব পাৰোঁ মানে গণনা কৰিব পাৰোঁ কিতাপ এখন দুখনকৈ আমি গণনা কৰিব পাৰিম গতিকে এইটো কি হ'ব দা ফিউ ব্যৱহাৰ হ'ব গতিকে আই গেভ হিম দা ফিউ বুকছ আই হেড ইয়াৰ পিছত আছে
কালিদাস ইজ ডেছ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া বুজি পাইছানে কালিদাস ইজ ডেছ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া আৰু ইয়াৰ আগত কি হ'ব দা কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া অৰ্থাৎ কালিদাস ভাৰতৰ শ্বেক্সপিয়াৰ সাধাৰণতে মানুহৰ নামৰ আগত দা নাহে কিন্তু সেই মানুহজন যদি অন্য এজন মানুহৰ লগত তুলনা কৰা বুজায় তেতিয়া তাৰ আগত দা আহিব মানে কালিদাসক শ্বেক্সপিয়াৰৰ লগত তুলনা কৰা হৈছে বুজি পাইছানে ভাৰতৰ শ্বেক্সপিয়াৰৰ লগত তুলনা কৰা হৈছে গতিকে সেইকাৰণে ইয়াৰ আগত দা আহিছে ইয়াৰ পিছত কাৰেক্ট এনসাৰ আহিছিলে when she came I write a letter আৰু কাৰেক্ট এনসাৰৰ ওপৰতো অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ আৰু কেইদিনমানৰ আগত মই এটা ভিডিঅ' আপলোড দিছিলোঁ আৰু তোমালোকে সেইটো ভিডিঅ' চাব পাৰা বা আগতো বহুত ভিডিঅ' আপলোড দিয়া আছে চাব পাৰিবা তোমালোকে ইয়াৰ পিছত আছে when she came I write a letter আৰু যদি বাক্যটোত when থাকে তেতিয়া এটা বাক্য past indefinite হয় আৰু আনটো বাক্য past continuous tense হয় গতিকে when she came এই বাক্যটো past indefinite tense আছে কাৰণ ইয়াৰ ভাৰ্বটো past ফৰ্মত আছে গতিকে এইটো বাক্য কি হ'ব past continuous হ'ব কাৰেক্ট কৰিবলৈ দিয়াটো গতিকে when she came I write a letter এই বাক্যটো আমি কিহত কৰিব লাগিব past continuous আৰু past continuous tenseৰ কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে was বা were আহিব আৰু সাবজেক্টটো যদি সিঙ্গুলাৰ নাম্বাৰ হয় এটাক বুজায় তেতিয়া তাৰ লগত was হ'ব আৰু যদি বহুতক বুজায় তেতিয়া কি হ'ব were হ'ব গতিকে I মানে মই গতিকে মইটো কি হৈছে এটাক বুজাইছে গতিকে I লগত কি হ'ব was হ'ব আৰু ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি ing লগাব লাগিব কাৰণ past continuous tenseত কাৰেক্ট কৰিবৰ কাৰণে কি সাবজেক্টৰ পিছতে was were তাৰপিছত কি হ'ব ভাৰ্বৰ লগত ing past continuous যেটো কন্টিনিউয়াস গতিকে কন্টিনিউয়াস মানে কি ভাৰ্বৰ লগত ing আহিব গতিকে ৰাইটিং এ লেটাৰ আৰু ইয়াতে এটা কথা মন কৰিবা যদি যেটো ভাৰ্বৰ লগত আমি ing লগাব লাগে সেই ভাৰ্বৰ পিছত যদি ই থাকে তেতিয়া ing লগাতে সেই ই টো উঠি যাব মানে ৰাইটৰ পিছত ing লগাতে ই টো উঠি গৈ পেলাই ing লগাব লাগিব ইয়াৰ পিছত আছে প্লিজ ৰিং মি আপ এজ সুন এজ হি কাম আৰু ভিডিঅ'ৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয় সাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকশ্যন ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ তাৰপিছত কম্বাইন সেন্টেন্স কাৰেকশ্যন মেক সেন্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যে বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ সিৰিয়েলি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছোঁ hslc 1998 পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কোৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কোৱেশ্যনখিনি ইয়াত দিয়া আছে আৰু সেই কোৱেশ্যনখিনিৰ এনসাৰখিনিও দিয়া আছে কেৱল কোৱেশ্যনখিনি নহয় এনসাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কোৱেশ্যনখিনি অতত বিচাৰি ফুৰিব নালাগে এই PDFটোতে তোমালোকে এই PDF ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে প্ৰেজেন্ট ডেফিনিট টেন্স গতিকে বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত সিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনেধৰণৰ তেওঁলোকৰ মানে খুকুজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি PDFটো লোৱা তেতিয়া এই PDFটোতে তোমালোকে সিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন
টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন সেন্টেন্স যিয়ে নপঢ়ো বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই পিডিএফৰ মানে মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা পিডিএফক ই বুক বুলি কোৱা হয় গতিকে আৰু এই ই বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই পিডিএফ ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে কৰিব লাগিব 199 এটা পে কৰিব লাগিব আৰু 199 পে কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে বা ফোন পে তোমালোকে সেই পেমেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পেমেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই পিডিএফ ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ই বুকখন ক্ৰয় কৰিব বিচাৰা তেন্তে মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা 6002829591 আৰু যদি ভিডিঅ'টো তোমালোকে ক্লিয়াৰকৈ দেখা নাই তেন্তে ভিডিঅ'ৰ কোৱালিটিটো বঢ়াই ল'বা ভিডিঅ'ৰ কোৱালিটিটো কেতিয়াবা কমি থাকিলেও তোমালোকে স্পষ্টকৈ নাহে গতিকে ভিডিঅ'ৰ কোৱালিটিটো বঢ়াই ল'বা ইয়াৰ পিছত প্লিজ ৰিং মি আপ এজ চুন এজ হি কাম এইটো কৰিবলৈ আছে প্লিজ ৰিং মি আপ ৰিং আপ মানে হ'ল কি টেলিফোন কৰা অৰ্থাৎ টেলিফোন কৰিবা এজ চুন এজ মানে লগে লগে মোক টেলিফোন কৰি দিবা অনুগ্ৰহ কৰি লগে লগে মোক টেলিফোন কৰি দিবা মানে ফোন কৰি জনাই দিবা হি কাম মানে হি অহাৰ লগে লগে তুমি মোক টেলিফোন কৰি জনাই দিবা গতিকে এইটো কি হ'ব প্লিজ ৰিং মি আপ এজ চুন এজ এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হ'ব হি অহাৰ লগে লগে গতিকে হি অহাটো কি হ'ব এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'ব গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব আমি ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি একে ফৰ্মত ৰাখিব লাগিব অৰ্থাৎ এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে মানে প্ৰেজেণ্ট ফৰ্মতে দিয়া থাকিব ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত থকা যিটো ভাৰ্ব সেই ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মতে দিয়া থাকিব গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আমি কাৰেক্ট কৰিবৰ কাৰণে সেই যিটো ব্ৰেকেটত দিয়া ভাৰ্ব সেইটো আমি একে ৰাখিব লাগিব গতিকে কামটো আমি কামেই ৰাখিব লাগিব কিন্তু ইয়াতে চাব লাগিব যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় যেনে হি চি ইট এনেধৰণৰ যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ছাবজেক্ট তেতিয়া ভাৰ্বৰ লগত এছ এটা আহিব এছ বাই এছ আহিব গতিকে সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত আমি এছ এটা লগাব লাগিব ইয়াৰ পিছত আছে উই ৰিচ হোম বিফৰ ইট গ্ৰ'জ ডাৰ্ক আৰু যদি বাক্যটোত বিফৰ থাকে ইয়াতে মন কৰিবা যদি বাক্যটোত বিফৰ থাকে আৰু তাৰে এটা বাক্য যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া আনটো বাক্য আমি ফিউচাৰ পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে এইটোত বিফৰ আছে আৰু ইট গ্ৰ'জ ডাৰ্ক এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে গতিকে আমাক যিটো ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই যিটো ব্ৰেকেটত যিটো দি থোৱা আছে সেই চেণ্টেন্সটো আমি কি কৰিব লাগিব সেই চেণ্টেন্সটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে ইট গ্ৰ'জ ডাৰ্ক এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত দিয়া আছে কাৰণ এইটো ইয়াৰ যিটো ভাৰ্বৰ লগত এছ বাই এছ কেতিয়া লাগি থাকে ভাৰ্বৰ লগত এছ বাই এছ লাগি থাকে যদি বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে আৰু ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে এইটো বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে গতিকে এইটো কি হ'ব ফিউচাৰ পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব কিন্তু ইয়াতে মনত ৰাখিবা আকৌ যদি বাক্যটোত বিফৰ থাকে আৰু এটা বাক্য যদি পাছ ইনডেফিনিট টেন্সত থাকে প্ৰেজেণ্ট ইনডেফিনিটটো বাদ দিয়া পাছ যদি ইনডেফিনিটত থাকে তেতিয়া আকৌ আমি এইটো পাছ পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব কিন্তু এইটো আকৌ পাছ পাৰফেক্ট টেন্সত কাৰেক্ট কৰিলে ভুল হ'ব কাৰণ এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে গতিকে বিফৰ থাকিলে আৰু এটা বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকিলে আনটো কি হ'ব ফিউচাৰ পাৰফেক্ট গতিকে ফিউচাৰ পাৰফেক্টত কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব ছাবজেক্টৰ পিছতে ফিউচাৰ পাৰফেক্ট টেন্সৰ আমি ফৰ্মেশ্যন অনুসৰি কৰিব লাগিব গতিকে ছাবজেক্টৰ পিছতে চেল উইল আহিব গতিকে উই লগত কি ব্যৱহাৰ কৰা হয় উই চেল ফাৰ্ষ্ট পাৰ্চনৰ লগত চেল ব্যৱহাৰ কৰা হয় গতিকে উই চেল তাৰপিছত কি আহিব চেল উইল ব্যৱহাৰ কৰাৰ পিছতে হেভ আহিব ফিউচাৰ পাৰফেক্ট টেন্সত গতিকে উই চেল হেভ তাৰপিছত আমি কি কৰিব লাগিব ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে ৰিচটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিলে কি হ'ব
ৰিষ্ট হ'ব ed যোগ হ'ব ৰিষ্ট হোম বিফৰ ইট গ্ৰোজ ডাৰ্ক হল উই শ্যাল হেভ ৰিষ্ট হোম বিফৰ ইট গ্ৰোজ ডাৰ্ক অৰ্থাৎ সন্ধিয়া হোৱাৰ আগতে আমি ঘৰ ইয়াৰ পিছত আছে কম্বাইন কৰিবলৈ আহিছে দুটা বাক্য এটা বাক্যলৈ কম্বাইন কৰিবলৈ আহিছে সংযোগ কৰিবলৈ আহিছে গতিকে দুটা বাক্য দিয়া আছে মেন ইজ মৰ্টেল এভৰিবডি ন'জ দিছ গতিকে এই বাক্যটো আমি সংযোগ কৰি পেলাই এটা বাক্য লৈ নিব লাগে মেন ইজ মৰ্টেল মানে মানুহ মৰণশীল এভৰিবডি ন'জ দিছ সকলোৱে এইটো জানে গতিকে বাক্যটা আমি কম্বাইন কৰিবৰ কাৰণে আমি বাক্যটা কেনেধৰণৰ অৰ্থ প্ৰকাশ কৰিছে এইটো জানিব লাগিব গতিকে মেন ইজ মৰ্টেল মানুহ মৰণশীল এভৰিবডি ন'জ দিছ সকলোৱে এইটো জানে আৰু যদি কম্বাইন কৰিবলৈ দিয়া বাক্য দুটাৰ শেষত যদি যিকোনো এটা বাক্যৰ শেষত যদি ইট বা ডিছ থাকে it ইট বা ডিছ থাকে আৰু সেই ইট বা ডিছটোৱে অন্য আনটো যদি বাক্যক বুজায় তেতিয়া আমি সেই ইট বা ডিছৰ সলনি ডেট বহাই পেলাই বাক্য দুটাৰ মাজত ডেট বহাই পেলাই আমি কম্বাইন কৰিব পাৰোঁ বাক্য দুটা এতিয়া ইয়াতে চোৱা মেন ইজ মৰ্টেল মানুহ মৰণশীল এভৰিবডি ন'জ দিছ সকলোৱে এইটো জানে এইটো মানে কি বুজাইছে ডিছ মানে কি বুজাইছে এইটো জানা মানে কি বুজাইছে মেন ইজ মৰ্টেল মানুহ যে মৰণশীল এইটো সকলোৱে জানে গতিকে এইটো আমি কেনেধৰণে কৰিব পাৰোঁ ডেট লগাই পেলাই বাক্যটাৰ মাজত ডেট লগাই পেলাই ইট বা ডিছৰ সলনি আমি ডেট লগাব লাগিব গতিকে প্ৰথমতে আমি যিটো বাক্যৰ শেষত ডিছ থাকে বা ইট থাকে সেই বাক্যটো প্ৰথম বহাব লাগিব গতিকে এভৰিবডি ন'জ ডিছৰ সলনি কি আহিব ডেট আহিব তাৰপিছত এইটো বাক্য আহিব মেন ইজ মৰ্টেল হল এভৰিবডি ন'জ ডেট মেন ইজ মৰ্টেল ইয়াৰ পিছত আছে ৱাক ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন আৰু ইয়াত ডেটৰ অৰ্থটো কি হ'ব কি অৰ্থ প্ৰকাশ কৰিব ডেটে যে এভৰিবডি ন'জ ডেট সকলোৱে জানে যে মেন ইজ মৰ্টেল মানুহ মৰণশীল সকলোৱে জানে যে মানুহ মৰণশীল ইয়াৰ পিছত আছে ৱাক ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন ৱাক ফাষ্ট সোনকালে খোজকাঢ়া ইউ উইল মিছ দ্য ট্ৰেইন তুমি ট্ৰেইনখন হেৰুৱাবা গতিকে এইটো অথবা নহ'লে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে সোনকালে খোজকাঢ়া নহ'লে তুমি ট্ৰেইনখন হেৰুৱাবা গতিকে এনে অৰ্থ যদি প্ৰকাশ কৰে বাক্যতে আজি এনে অৰ্থ প্ৰকাশ কৰে নহ'বা বা নহ'লে বা অথবা এনেধৰণৰ অৰ্থ যদি প্ৰকাশ কৰে তেতিয়া কি হ'ব অৰ লগাই পেলাই আমি বাক্যটা কম্বাইন কৰিব পাৰোঁ বুজি পাইছেনে ধৰি লোৱা তুমি খুব কষ্ট কৰি পঢ়িব লাগিব তুমি এক্সামত ফেইল কৰিবা গতিকে এইটো কি হ'ব তুমি কষ্ট কৰি পঢ়িব লাগিব নহ'লে তুমি এক্সামত ফেইল কৰিবা গতিকে এনেধৰণৰ আমি অৰ্থ প্ৰকাশ কৰিলে বাক্যটাৰ মাজত অৰ লগাই পেলাই বাক্যটা কম্বাইন কৰিব লাগিব গতিকে ৱাক ফাষ্ট অৰ ইউ উইল মিছ দ্য ট্ৰেইন তুমি সোনকালে খোজকাঢ়া নহ'লে তুমি ট্ৰেইনখন হেৰুৱাবা ইয়াৰ পিছত মেক চেণ্টেন্স বাক্য সাজিবলৈ দিছে ব্ৰিং আপ গতিকে বাক্য সাজিবলৈ দিলে ইয়াতে আমি মানে যিটো আমাক গ্ৰুপ ভাৰ্ব দিয়া থাকিব গতিকে সেই গ্ৰুপ ভাৰ্বটোৰ আমি কি জানিব লাগিব অৰ্থটো জানিব লাগিব গতিকে ব্ৰিং আপ মানে কি ব্ৰিং আপ মানে হ'ল তুলি তালি ডাঙৰ দীঘল কৰা গতিকে আমি এনেধৰণে লিখিব পাৰোঁ শংকৰদেৱ was brought up by his grandmother অৰ্থাৎ শংকৰদেৱক তেওঁৰ বুঢ়ী আইতাকে ডাঙৰ দীঘল কৰিছিলে ইয়াৰ পিছত আছে কাম ৰাউণ্ড আৰু কাম ৰাউণ্ড মানে হ'ল আৰোগ্য লাভ কৰা আৰোগ্য হোৱা মানে অসুস্থতাৰ পৰা আৰোগ্য লাভ কৰা যেনে আমি লিখিব পাৰোঁ দ্য পেচেণ্ট PATIENT দ্য পেচেণ্ট হেজ কাম ৰাউণ্ড অৰ্থাৎ ৰোগীজন কি হ'ল আৰোগ্য লাভ কৰিছে ৰোগীজনে আৰোগ্য লাভ কৰিছে মেক আউট মানে কি বুজি পোৱা মেক আউট মানে বুজি পোৱা ধৰিলে আমি লিখিব পাৰোঁ I cannot make out মই বুজিব পৰা নাই বা বুজি পোৱা নাই
what you are I cannot make out what you are saying মানে তুমি কি কৈ আছা মই বুজিব পৰা নাই ইয়াৰ পিছত আছে look after মানে হল চোৱা চিতা কৰা আমি লিখিব পাৰো he looks after his old parents অৰ্থাৎ সি বৃদ্ধ মাক দেউতাকক চোৱা চিতা কৰে old মানে হল বৃদ্ধ he looks after his old parents হি বৃদ্ধ মাক দেউতাকক কি কৰে চোৱা চিতা কৰে ইয়াৰ পিছত আছে ভোকাবুলাৰি ইছলে ইয়াৰ পিছত her handwriting is dash illegible ইয়াতে আমি অৰ্থটো জানিব লাগিব প্ৰথমটো আছে ILLEGIBLE ইয়াৰ অৰ্থ হ'ল অস্পষ্ট আৰু পিছৰ যিটো ইলিজিবল ELIGIBLE ইয়াৰ অৰ্থ হ'ল যোগ্য গতিকে her handwriting is কি হ'ব ইলিজিবল হ'ব প্ৰথমটো ILLEGIBLE ইলিজিবল অৰ্থাৎ অস্পষ্ট তাইৰ আখৰখিনি কি তাইৰ হেণ্ডৰাইটিংখিনি অস্পষ্ট ধৰিব নোৱাৰা ইয়াৰ পিছত আছে শংকৰদেৱ was an dash scholar eminent ইয়াতে EMINENT eminent মানে হ'ল এটো হ'ল প্ৰসিদ্ধ বা বিখ্যাত প্ৰথমটো হ'ল প্ৰসিদ্ধ বা বিখ্যাত আৰু ইয়াৰ পিছৰটো হ'ল আসন্ন IMMINENT আসন্ন মানে বুজি পাইছানে কোনো বিপদৰ সময় ওচৰ চপা হেতুকে আসন্ন বুলি কয় আসন্ন বিপদ বুলি কয় যেনে ধৰিলা the old man knew that his death was imminent অৰ্থাৎ বুঢ়া মানুহজনে জানিছিল যে তেওঁৰ মানে মৃত্যু অতি ওচৰত আসন্ন তেনেধৰণৰ কোনো বিপদৰ সময় ওচৰ চপা এটো ইমিনেন্ট বুলি কয় আৰু EMINENT ইয়াৰ অৰ্থ হ'ল প্ৰসিদ্ধ বা বিখ্যাত গতিকে কি হ'ব প্ৰসিদ্ধ বা বিখ্যাত হ'ব শংকৰদেৱ এজন প্ৰসিদ্ধ বা বিখ্যাত স্কলাৰ আছিল ইয়াৰ পিছত আছে কাৰেক্ট দা ইৰৰ্ছ গতিকে তলত দিয়া বাক্যকেইটা যিকোনো এটা ভুল আছে গতিকে সেই ভুলটো আমি শুদ্ধ মানে বাছি উলিয়াই পেলাই শুদ্ধ কৰি আকৌ বাক্যটো লিখিব লাগিব নিৰু ইজ মাই কাজিন সিস্টাৰ আৰু এটা যদি বাক্যটোত কাজিন দিয়া থাকে তেতিয়া সিস্টাৰ বা ব্ৰাদাৰটো নালাগে গতিকে নিৰু ইজ মাই কাজিন বুলি লিখিলে হ'ল নিৰু ইজ মাই কাজিন মানে হ'ল সম্পৰ্কীয় বাই ভনী বা ককাই ভাই গতিকে তাৰ পিছত সিস্টাৰ বা ব্ৰাদাৰটো নালাগে ইয়াৰ পিছত সি প্ৰিফাৰ্ছ টি দেন কফি আৰু যদি প্ৰিফাৰ থাকে তেতিয়া প্ৰিফাৰ থাকিলে প্ৰিফাৰ বা প্ৰিফাৰেবল থাকিলে দেন ব্যৱহাৰ কৰা নহয় তেতিয়া টু ব্যৱহাৰ কৰা হয় বুজি পাইছানে ইনে আমি তুলনা বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ দেন ব্যৱহাৰ কৰোঁ কিন্তু প্ৰিফাৰ থাকিলে আমি দেন ব্যৱহাৰ কৰিব নোৱাৰোঁ প্ৰিফাৰ লগত কি ব্যৱহাৰ কৰা হয় টু ব্যৱহাৰ কৰা হয় সি প্ৰিফাৰ্ছ টি দেন কফি গতিকে এইটো কি হ'ব দেনৰ সলনি আমি টু বহালে হ'ল প্ৰিফাৰ মানে হ'ল কি পছন্দ কৰা তাই কফিতকৈ চাহ পছন্দ কৰে গতিকে এইটো কি হ'ব টু আহিব প্ৰিফাৰ থাকিলে বা প্ৰিফাৰেবল থাকিলে টু আহিব ইয়াৰ পিছত হি ইজ ৱৰ্কিং হাৰ্ডলি আৰু ইয়াতে হাৰ্ডলি নহয় কি হ'ব হি ইজ ৱৰ্কিং হাৰ্ড হ'ল ইনে এডভাৰ্বৰ পিছত এলৱাই লাগি থাকে কিন্তু আমি হাৰ্ডৰ পিছত এলৱাই লগাব নালাগে হাৰ্ড হৈ যাব ইয়াৰ পিছত আছে দেয়াৰ ইজ ন' প্লেচ অন দ্য বেঞ্চ অৰ্থাৎ বেঞ্চখনত কোনো ঠাই নাই মানে দেয়াৰ ইজ ন' প্লেচ অন দ্য বেঞ্চখনত কোনো ঠাই নাই গতিকে এইটো আমি কি কৰিব লাগিব ইয়াত বাক্যটো শুদ্ধ যেন লাগিলেও ইয়াতে এটা ভুল হৈ আছে দেয়াৰ ইজ ন' ৰুম বুলি ক'ব লাগিব দেয়াৰ ইজ ন' ৰুম অন দ্য বেঞ্চ আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা